হে বন্ধুসকল আজি মই পুনৰ 5টা আমোদজনক মজাৰ হাতলৈ উভতি আহিলোহি তেতিয়া দেখা যাওকচোন আজি তোমালোকে কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰা যদি তুমি 5টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিছা তেতিয়াহ'লে তুমি এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু যদি তুমি 4টা দিব পাৰিছা তেতিয়া তুমি বুদ্ধিমান যদি তুমি 3টা পাৰিলা তেতিয়া তুমি এজন ভালে আৰু তুমি 3টাতকৈ যদি কম পাৰিছা তেতিয়া নিজকে আৰু অলপ ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰা তেতিয়াহ'লে দেখি থাকা আজি এই ভিডিঅ'টি শেষলৈ আৰু যদি ভিডিঅ'টি ভাল লাগে তেতিয়া লাইক কৰি যাবলৈ নাপাহৰিবা সো লেটস গেট ষ্টাৰ্ট প্ৰথমটি প্ৰশ্ন এই ছবিখনত তোমালোকে কেইটামান শিশুৱে খিৰি ধৰা দেখা পাইছা তেতিয়াহ'লে কোৱাচোন ছবিখনত বাৰু কি ভুল আছে যদি পাৰিছা তেতিয়াহ'লে কমেন্ট কৰি জনাই দিয়া আচলতে ছবিখনত তোমালোকে অলপ ধ্যান দিলে দেখা পাবা যে ছবিটোত বহি থকা কেইজনৰ চাহটো দেখা পোৱা গৈছে কিন্তু যিকেইজন জপি আহিছে তেওঁলোকৰ চাহটো গাহত পৰা নাই দ্বিতীয়টি প্ৰশ্ন ৰবিবাৰৰ দিন দুপৰীয়া 3 বাজি আছিল মিষ্টাৰ শৰ্মাই ঘৰত থকা কম্পিউটাৰত অফিচৰ ডাটা তথা ফাইলবোৰ হেৰুৱাইছিল তেওঁ বুজি পাইছিল যে এই ঘটনাটো তেওঁ ঘৰত নথকা সময়তে ঘটিছিল তেওঁৰ বাহিৰে কেৱল তেওঁৰ পত্নীহে এই কম্পিউটাৰৰ পাছৱৰ্ডটো জানিছিল সেয়ে তেওঁ তৎক্ষণাত তেওঁৰ পত্নীক মাতি পঠিয়ালে পত্নী আহি ক'লে যে তেওঁ স্কুলত পঢ়াবলৈ গৈছিল তেতিয়া তৎক্ষণাত মিষ্টাৰ শৰ্মাই তেওঁৰ ঘৰত কাম কৰা কৰ্মচাৰী ড্ৰাইভাৰ তথা তেওঁৰ মাতি আনিলে তেওঁৰ পিতৃয়ে ক'লে যে তেওঁ ভিডিঅ' অফিচত গৈছিল তাৰ পিছত তেওঁৰ কৰ্মচাৰীয়ে ক'লে যে তেওঁ আলহীক থবলৈ গৈছিল আনহাতে ড্ৰাইভাৰজনে ক'লে যে তেওঁ গাড়ী ৱাছ কৰাবলৈ গৈছিল তেতিয়া মিষ্টাৰ শৰ্মাই তৎক্ষণাত বুজি পালে যে এই ঘটনাটো বাৰু কোনে কৰিছে এতিয়া তোমালোকে ভাবাচোন এই কাণ্ডটো বাৰু কাৰ যদি পাৰিছা সোনকালে কমেন্ট কৰি জনাই দিয়া দিনটো আছিল ৰবিবাৰ মিষ্টাৰ শৰ্মাই বুজিলে এই কামটো তেওঁৰ পিতৃ আৰু তেওঁৰ পত্নীয়ে মিলি কৰিছিল কিয়নো ৰবিবাৰৰ দিনা স্কুল বন্ধ থাকে তথা ভিডিঅ' অফিচো বন্ধ থাকে চ' তেওঁলোকে তেওঁক মিছা কৈছে তথা এই কামটো তেওঁলোকে দুজনে মিলি জুলি কৰিছে তৃতীয় প্ৰশ্ন এখন মাল ভৰ্তিৰ ট্ৰাক এদিন গুৱাহাটীৰ পৰা নগাঁৱলৈ গৈ আছিল তেতিয়াই মাজতে তেওঁ এখন সৰু ব্ৰিজ পাৰ হ'বলগীয়া হ'ল কিন্তু ব্ৰিজখনৰ তলেদি পাৰ হোৱাৰ সময়তে ট্ৰাকৰ ওপৰৰ ভাগ অলপৰ কাৰণে খুন্দুৱাই তেতিয়া ড্ৰাইভাৰজনে এটা দি কৰিলে আৰু কিছুমান পাছতে ট্ৰাকখন তেওঁ ব্ৰিজৰ তলেৰে পাৰ কৰাই লৈ গুচি গ'ল তেতিয়াহ'লে তোমালোকে ভাবাচোন ট্ৰাকখন বাৰু কেনেকৈ পাৰ হল আচলতে ড্ৰাইভাৰজনে অলপ বুদ্ধি খটুৱাই তেওঁৰ ট্ৰাকৰ টায়াৰ কেইটা পামচাৰ কৰাইছিল ট্ৰাকখনৰ দৈৰ্ঘ্যও অলপ পৰিমাণে কমিছিল যাৰ ফলত তেওঁ ব্ৰিজখনৰ তলেৰে ইজিলি পাৰ হৈ যাব পাৰিছিল চতুৰ্থ প্ৰশ্ন ইয়াত তোমালোকে এটি দৃশ্য দেখা পাইছা যে ল'ৰাজন মহা বিপদত পৰি আছে কিয়নো ল'ৰাজনে যিটো ডালত থিয় হৈ আছে সেই ডালটোতে আছে এটি সাপ তথা পানীত আছে দুটি ঘৰিয়াল তথা সেইফালে আছে এটি সিংহ কিন্তু সিংহটোৰ ওচৰত এটি কোঠাৰীও আছে তেতিয়াহ'লে ভাবাচোন ল'ৰাজনে আৰু মহা বিপদৰ পৰা কেনেকৈ বাচি যাব পাৰে আচলতে যদি ল'ৰাজনে অলপ সাহস কৰি হাতটো ধৰি সিংহটোৰ ফালে দলিয়াই পেলাই দিয়ে তেতিয়া সিংহটো সাপৰ ফালে ব্যস্ত হৈ পৰিব তথা সাপটোক মাৰি পেলাব এতিয়া সেই সুযোগতে ল'ৰাজনে তলত নামি কোঠাৰীৰে সিংহটোক মাৰি পেলাব আৰু নদীত পেলাই দিব যাতে ঘৰিয়াল কেইটাও সিংহক লৈ ব্যস্ত হৈ পৰে তেতিয়া সেই ল'ৰাজনে সহজতে সেই ঠাইৰ পৰা পলায়ন কৰিব পাৰে এতিয়া তোমালোকৰ বাবেও এটা প্ৰশ্ন কোৱাচোন এই দুজনৰ ভিতৰত কোনজনে ল'ৰাজনক অপহৰণ কৰিবলৈ চেষ্টা কৰি আছে এ নে বি উত্তৰটি আমাক কমেন্ট কৰি উল্লেখ কৰিবলৈ নাপাহৰিবা কিয়নো আগন্তুক ভিডিঅ'ত শুদ্ধ উত্তৰ দিওঁতাসকলৰ নাম উল্লেখ কৰিম চ' যোৱাবাৰ প্ৰশ্নটি তথা শুদ্ধ উত্তৰ সকলৰ চাও আহক যোৱাবাৰ প্ৰশ্নটি আছিল এজনী ধুনীয়া ছোৱালী এটি গছৰ তলত বহি আছিল তেতিয়া 4জন ব্যক্তি আহিলে আৰু কমে প্ৰশ্ন কৰিলে তোমাৰ নাম তুমি কি খাই আছা তোমাৰ কাপোৰৰ ৰং কি আৰু তুমি কোনটো গছৰ তলত বহি আছা শুদ্ধ উত্তৰটি আছিল কমলা আৰু এই প্ৰশ্নটি শুদ্ধ উত্তৰ দিওঁতা প্ৰথম 15জন হল ক্ৰমে মেঘালী ৰহকৰ দীপজ্যোতি খান্তেনিয়াৰ আজানুৰ ৰহমান সলমান আলী লোকেল ইউটিউব চেনেল অনলি ফৰ ভিডিঅ' ৰমজান ইনামুল হক পাৰ্থা শৰ্মা কাৰ্বি কনুৱাৰ অভিজিত ডেকা ৰাকেশ কলিতা অনুপ কলিতা প্ৰীতম প্ৰতিম ঠাকুৰীয়া জস্মিতা হীৰা লিপিকা বৰদলৈ ৰিনিকা শৰ্মা অৰুণ পুজুৰী বলিন বৰুৱা আৰু অবিনাশ ঠাকুৰীয়া ইয়াৰোপৰি যিসকলে আমালৈ শুদ্ধ উত্তৰ আগবঢ়াইছে সকলোলৈ ধন্যবাদ জনালো যাতে এনেকৈ আগলৈ প্ৰয়াস কৰি যায় চ' আজি যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়া লাইক কৰি যাবলৈ নাপাহৰিবা কিয়নো তোমালোকৰ লাইকৰ ফলতে মোৰ মনোবল আৰু বৃদ্ধি পায় যাতে মই এনেকুৱা ভিডিঅ' আৰু আগলৈ বনাই থাকো আৰু লগতে ভিডিঅ'টি শ্বেয়াৰ কৰি আমাক অলপ সহায় কৰিব নাপাহৰিবা আৰু যিসকল আমাৰ চেনেল নতুনকৈ আহিছা তেওঁলোকে চেনেলটি সাবস্ক্ৰাইব কৰিব কিয়নো আগলৈ মই আৰু এনেকৈ ৰিডেল তথা পাজল ভিডিঅ' লৈ আহি আছো চ' আজিৰ বাবে ইমানখিনিয়ে